Hello everyone, welcome to my YouTube channel Assamese Beauty Tips. আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ আহিছো। ভিডিওটো শেষলৈ চাব, তেতিয়া হলে আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। আপোনালোকলৈ এটা অনুৰোধ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে। বন্ধু-বান্ধৱীসকল, আজি বহু দিনৰ বিৰতিৰ পিছত মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ আহিছো। আশা কৰোঁ আপোনালোকে ভিডিওটো শেষলৈ অকণো স্কিপ নকৰাকৈ চাব আৰু ভাল লাগিলে শেয়াৰ, লাইক আৰু কমেন্ট কৰিব। মই আমাৰ এই ভিডিওটোত আমাৰ স্কিনত হোৱা বহুতো সৰু বৰ সমস্যাৰ বিষয়ে আলোচনা কৰিম আৰু তাক ঘৰুৱাভাৱে কেনেদৰে প্ৰতিকাৰ বা নিৰাময় কৰিব পাৰি তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। বন্ধু-বান্ধৱীসকল, আমাৰ ছাল আৰু চুলিৰ আজিকালি বহুতৰে বহুত প্ৰব্লেম হোৱা দেখা যায়। ইয়াৰ মেইন কাৰণ হৈছে আমাৰ ছাল আৰু চুলিৰ ভালদৰে আমি পৰিচৰ্যা কৰি ৰাখিব নাজানো, লগতে খোৱা লোৱাৰ সঠিকভাৱে নকৰোঁ, ফলত আমাৰ ছাল আৰু চুলি পটককৈ বেয়া হোৱা দেখা যায়। ইয়াৰ বাহিৰেও আমাৰ স্কিনৰ 3টা লেয়াৰ থাকে। এই লেয়াৰৰ কেইটাৰ ভিতৰত যিকোনো এটা লেয়াৰ বেয়া হ'লে বাকি কেইটাই কাম কৰিব নোৱাৰা হয়। তেতিয়া আমাৰ মুখখন ৰ'দত গ'লে কলা পৰে, ৰঙা পৰে, খজুৱাই, বগাচম পৰে ইত্যাদি। এইবোৰ বেছিভাগ আমাৰ কেমিকেলছ ইউজ কৰাৰ ফলত হয়। সেয়েহে আমি প্ৰথম অৱস্থাৰ পৰা আমাৰ স্কিনখনৰ ভালদৰে যত্ন ৰাখিব লাগে, লগতে পুষ্টিকৰ খাদ্য খাব লাগে। এতিয়া আহিছোঁ আমি বগাচম বা হোৱাইট স্পট আমাৰ বডি বা মুখত কিয় পৰে তাৰ কাৰণবোৰ জানিম। বগাচম বা হোৱাইট স্পট হৈছে এটা সাধাৰণ স্কিনৰ সমস্যা। এনেকুৱা হ'লে মানুহে মানসিকভাৱে কিছুমানে ভাগি পৰা দেখা যায়। এই চুম বা দাগবোৰ বিশেষকৈ মুখ, ডিঙি, হাত, ভৰি, কেতিয়াবা হোল বডিত পৰা দেখা যায়। বগাচম পৰাৰ বিশেষকৈ এটা ডাঙৰ কাৰণ হৈছে কেমিকেলযুক্ত চাবোন বা বডি লোচন আদি ইউজ কৰি থাকিলে আমাৰ দেহত বগাচম পৰিব পাৰে। যদি স্কিনখনত আমাৰ ভিতৰৰ পৰা ড্ৰাই বা অধিক শুকান হয়, তেতিয়াহ'লে অত সৰু সৰু বগা দাগ পৰা দেখা যায়। দেহত বেক্টেৰিয়াৰ সংক্ৰমিত হ'লেও আমাৰ দেহত বগাচম পৰে। ভিটামিনৰ অভাৱ হ'লেও আমাৰ দেহৰ ছালত বগাচম পৰিব পাৰে। বিশেষকৈ ভিটামিন বিৰ অভাৱ হ'লে বগাচম পৰাৰ অধিক চান্স থাকে। ইয়াৰ উপৰিও বেছি এণ্টিবায়'টিক সেৱনৰ দ্বাৰা আমাৰ দেহত যিকোনো অংশত বগাচম পৰিব পাৰে। বেছি সাৰ প্ৰয়োগ কৰা শাক-পাচলি, চব্জি, ফল-মূল আদি সেৱনৰ দ্বাৰা আমাৰ দেহত বগাচম বা হোৱাইট স্পট পৰিব পাৰে। ইয়াৰ উপৰি অতিমাত্ৰা প্ৰখৰ ৰ'দত ঘূৰা-ফুৰা কৰিলেও আমাৰ দেহত বগাচম পৰিব পাৰে। এতিয়া আহিছোঁ বগাচমৰ বা হোৱাইট স্পটৰ পৰা ৰক্ষা পাবলৈ আমি ঘৰুৱাভাৱে কিদৰে যত্ন ল'ব লাগে। 1 নম্বৰ, সৰু তিতা কেৰেলা এটা ভালদৰে ধুই পৰিষ্কাৰ কৰি বটি ল'ব লাগে আৰু তাৰ লগত এচামুচ মৌজোল মিক্স কৰি 10 মিনিট লগাই থৈ দিব লাগে। পিছত আলমণ্ড অইলেৰে মাছাজ কৰিব লাগে। সপ্তাহত 4 দিনমান কৰিলে ভাল ফল পোৱা যায়। 2 নম্বৰ, কলা তুলসী পাতৰ ৰসৰ লগত সম পৰিমাণৰ পদিনা আৰু তাৰ লগত ভালদৰে মিক্স কৰি ল'ব লাগে। তাৰ পিছত বগাচম পৰা ঠাইত ভালদৰে লগাই 10 মিনিটমান শুকাব দিব লাগে আৰু তাৰ পিছত কুহুমীয়া পানীৰে লাহে লাহে ঘঁহি ধুই দিব লাগে। সপ্তাহত 3 দিনমান লগালে ভাল ফল পোৱা যায়। 3 নম্বৰ, মহানিমৰ কুমলীয়া পাত 5 খিলামান, লগত কেঁচা চাউলৰ গুড়ি 3 চামুচমান, 2 চামুচ কেঁচা গাখীৰ আৰু গোটেইখিনি ভালকৈ মিক্স কৰি এই আটাইবোৰ মিশ্ৰণ বগাচম পৰা ঠাইত 10 মিনিটমান লগাই শুকাব দিব লাগে। পিছত ঘঁহি ধুই দিব লাগে আৰু নিজৰ স্কিন অনুযায়ী ক্ৰীম লগাব লাগে। 4 নম্বৰ, চাউলৰ গুড়ি 2 চামুচ, হালধি গুড়ি বা কেঁচা হালধিৰ ৰস 1 চামুচ, কেঁচা গাখীৰ 2 চামুচ, কলা তুলসীৰ পাত 6 খিলামান, এই গোটেই মিশ্ৰণখিনি ভালদৰে মিক্স কৰি পিহি লৈ মুখত হ'লে 10 মিনিট লগাব লাগে আৰু বডিত হ'লে 20 মিনিট লগাই ভালদৰে ধুই দিব লাগে। পিছত আলমণ্ড অইলেৰে মাছাজ কৰিব লাগে। সপ্তাহত 2 দিন বা 3 দিনমান কৰিলে ভাল ফল পোৱা যায়। বন্ধু-বান্ধৱীসকল, ইয়াৰ বাহিৰেও আমাৰ যিবোৰ নিৰোগী মানুহ তেওঁলোকৰ খাদ্য তালিকাত সপ্তাহত এদিন খাৰ, তিতা, টেঙা অন্তৰ্ভুক্ত কৰিব লাগে। এইবোৰ খোৱাৰ ফলত আমাৰ পেট খোলোচা হয়, লগতে স্কিন, ছাল উজ্জ্বল হয় আৰু এটা ভাল ৰিজাল্ট পোৱা যায়। আজিলৈ এই ভিডিওটো ইয়াতে সামৰিছোঁ। ধন্যবাদ।